আমি দৰং ডিষ্ট্ৰিক্টলৈ আহিছোঁ। দৰং জিলাৰ আউলা চকা চুক পাৰ হৈ আছোঁ। আউলা চকা চকৰ পৰা পূব চাইডে আহিছোঁ আমি। আহি কি পালোঁ এইটো ৰঙামাটি পালোঁ। ঠেকেৰাবাৰী ৰঙামাটি ঠেকেৰাবাৰী। আমি এক বিশেষ কাৰণত আহিছোঁ। কাৰণটো আপোনালোকক জনাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ। ৰঙামাটিত আছোঁ। ৰঙামাটি তাহলে কিং কৰো যা পাইছোঁ আমি ভাল বোলে। সৰু ঠেকেৰাবাৰী বঢ়িয়া বঢ়িয়া দাদা, বঢ়িয়া বঢ়িয়া বঢ়িয়া। এই বহুত চাহ তাহ খাই আপুনি যাব। আপুনি ঈশ্বৰ আদি আছি আপোনাৰ কাৰণে এতিয়া মোৰ মানে সাংঘাতিক ভাল লগা আৰু। দাদা ৰ'ব আপুনি আহিলে মোৰ এলাৰ্জি আহি যায়। আমাৰ পিছফালে বহি আছে আমাৰ শৰ্মাদা আৰু আমাৰ ছাৰ মধুৰ কলিতা মামা হয় মোৰ, আৰু পংকজ শৰ্মা আৰু আমাৰ ভাই বাবু নামটো কৈ দিয়া, ৰক্তিম শৰ্মা। এইটো আমি কি কাৰণত আছোঁ কাৰণটো অলপ দেৰিকৈ জনাম। আমি গন্তব্য স্থানটো আগে গৈ পাওঁ, তাৰপিছত আমি এতিয়া হেৰি পালোঁ, নিজ ৰঙামাটি। পৰিচামা ফাইনেলি আমি আহি পালোঁ আপোনালোকৰ এই দৰং জিলাৰ নিজ ৰঙামাটি। ৰঙামাটিত আহি আমি সন্মানীয় ওজাপালি আমাৰ কিংকৰ্ণ হাতেৱক লগ পালোঁ। তেখেতৰ লগত আমাৰ পুথিমাৰি চুক্তিপত্ৰ হৈ গ'ল, মানে শিৱৰাত্ৰি অনুষ্ঠান পৰিৱেশনৰ কাৰণে। সেইটো ক'ব। নমস্কাৰ, মই কিংকৰ্ণ ওজা, বাইহাটা ৰঙিয়া পুথিমাৰিৰ পৰা এখেতসকলে মোক বিচাৰি সুধি আহি ইয়াতে লগ হ'লোঁ। আমাৰ চকতে লগ হ'লোঁ। যিহেতু মই বাহিৰত আছিলোঁ, পটককৈ গম পাই ইয়াতে আহিলোঁ। আহি শিৱৰাত্ৰিৰ পিছদিনা এওঁলোকৰ অনুষ্ঠান আছে। সেই অনুষ্ঠানত আমিও ওজাপালি তাত প্ৰদৰ্শন কৰিম বুলি তেওঁলোকৰ লগত চুক্তিবদ্ধ হ'লোঁ। হৈ গোটেইকেইটাই লগ লাগি এখন চেলফি এটা লওঁ। ঠিক আছে, ভাল লাগিল। সেইদিনাটো লগ পাম। নিশ্চয় লগ পাম। ঠিক আছে বাৰু। আমাৰ এখেতে সাংবাদিক হয়। ঠিক আছে।